ট্রাইসাইকেল, হুইল চেয়ার, হেয়ার মেশিন, ওয়াকার। তো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টতো আমাৰ ইয়াৰে আমাৰ ডিচি মহোদয়াৰ লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তাসকল আছিলে। আমাৰ বিধায়ক আমাৰ EM ৰঞ্জিত বসুমতাৰী আমি একেলগে আছিলোঁ। তো আজি আমাৰ কোকৰাঝাৰতো বহুকেইগৰাকী আমাৰ দিব্যাংগ ভাই ভনীক এলিমকৰ জৰিয়তে কিছু সা সামগ্ৰী বিতৰণ কৰিলোঁ আমি। তাৰে কাৰ্যসূচী আজি সমাপন কৰিলোঁ। তাৰ উপৰিও বিটিআৰ চৰকাৰৰ ফালৰ পৰা কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? চৰকাৰৰ পৰা প্ৰথম কথা হ'ল আমাৰ যিসকল দিব্যাংগ ভাই ভনী তেওঁলোকৰ বেছিভাগ আমি দেখিছোঁ অলপ ভিতৰুৱা অঞ্চলৰ, গাঁও অঞ্চলৰ আৰু আৰ্থিকভাৱে খুব পিছপৰা, আৰ্থিকভাৱে শৈক্ষিকভাৱে বৰ পিছপৰা তেওঁলোক। তো তেওঁলোকৰ আৰ্থিক অৱস্থা সচ্ছলতাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা কিছু ৰিক্সা, ইলেক্ট্ৰিক ৰিক্সা যিবোৰ আছে, বেটাৰী ৰিক্সা, তেনেকুৱা 96 ৰিক্সা আমি দিবলৈ গৈ আছোঁ। যোৱাবাৰ আমি 30 মান দিছিলোঁ। আৰু ঠিক 200জন তেনেকুৱা ধৰণৰ দিব্যাংগ যিসকল আৰ্থিকভাৱে পিছপৰা, 200জন তেনেকুৱা দিব্যাংগক আমি 50,000 কৰি এককালীন এটা সাহায্য আগবঢ়াম। এইটো আমাৰ হ'ল আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ ব্যৱস্থা। লগতে আমাৰ ওৱান টাইম গ্ৰেণ্ট আৰু কিছু আছে, এককালীন সাহায্য 5,000 কৰি যিবোৰ ষ্টুডেণ্ট আছে, দিব্যাংগ ষ্টুডেণ্ট, তেওঁলোকৰ কাৰণে ব্যৱস্থা লৈছোঁ। ঠিক আমাৰ যিটো UDOD চাৰ্টিফিকেট, সেইটো একচুৱেলি ইজিলি হ'ব লাগে, কিন্তু যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মতে তেওঁলোকে নিজে এটি UDOD চাৰ্টিফিকেট পোৱাটো সক্ষম নহয় তেওঁলোকৰ কাৰণে। তেওঁলোকে তেওঁলোকৰ সমস্যা, তেওঁলোক শাৰীৰিকভাৱে অক্ষম। তো তেওঁলোকে আহি পেলাই নিজৰ গাঁৱৰ পৰা 20 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰৰ চহৰত আহি পেলাই কাৰ্যালয়ত গৈ পেলাই তেওঁলোকে এইটো এপ্লাই কৰি আকৌ আপলোড কৰা চিষ্টেমটো তেওঁলোকৰ কাৰণে ইমান ইজি নহয়। তো তেনেকুৱা হাজাৰ হাজাৰ আমাৰ দিব্যাংগ ভাই ভনী UDOD চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈ আছিলে ইমান দিনে। আমি দায়িত্ব লৈ পেলাই আমি 26,000 তেনেকুৱা আইডেণ্টিফাই কৰিছোঁ যিসকলে চাৰ্টিফিকেট পাব লাগে, UDOD চাৰ্টিফিকেট। তাৰপিছত আমি 12,000 পৰা 13,000 মান ইতিমধ্যে আমি দি শেষ কৰিলোঁ। প্ৰায় 12,000, 13 নহ'ব, 12,000 তেনেকুৱা দিব্যাংগ ভাই ভনীক আমি বিটিআৰ চৰকাৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি UDOD চাৰ্টিফিকেট প্ৰভাইড কৰিলোঁ। আৰু বাকী যিখিনি আছে সেইখিনি আমি 1 বছৰৰ ভিতৰত তেওঁলোকক দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু তেওঁলোকে নিশ্চিতভাৱে চাৰ্টিফিকেট পাব। আজি কিমান জনপ্ৰিয় হৈছে? আজি এলিংকৰ তথ্যটো মোৰ তাত নাই, কিমান বাছিলে তোমাক সুধিব লাগিব। মানে ল'ব সামগ্ৰীখিনি 200 মান হ'ব। ঠিক আছে। অনুষ্ঠান এলিমকো আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ দিব্যাংগ ভাই ভনীসকলৰ কাৰণে কিছু সা সামগ্ৰী প্ৰদান কৰিছে। ট্ৰাইচাইকেল, হুইল চেয়াৰ, হেয়াৰ মেচিন, ওয়াকার। তো আমার কোকরাঝার ডিস্ট্রিক্টতো আমার ইয়ারে আমার ডিসি মহোদয়ার লগতে আমার সোশিয়াল ওয়েলফেয়ার ডিপার্টমেন্টের সকলো বিষয়ববীয়া কাৰ্যকৰ্তাসকল আছিলে। আমাৰ বিধায়ক আমাৰ EM ৰঞ্জিত বসুমতাৰী আমি একেলগে আছিলোঁ। তো আজি আমাৰ কোকৰাঝাৰতো বহুকেইগৰাকী আমাৰ দিব্যাংগ ভাই ভনীক এলিমকৰ জৰিয়তে কিছু সা সামগ্ৰী বিতৰণ কৰিলোঁ আমি। তাৰে কাৰ্যসূচী আজি সমাপন কৰিলোঁ। তাৰ উপৰিও বিটিআৰ চৰকাৰৰ ফালৰ পৰা কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে? চৰকাৰৰ পৰা প্ৰথম কথা হ'ল আমাৰ যিসকল দিব্যাংগ ভাই ভনী তেওঁলোকৰ বেছিভাগ আমি দেখিছোঁ অলপ ভিতৰুৱা অঞ্চলৰ, গাঁও অঞ্চলৰ আৰু আৰ্থিকভাৱে খুব পিছপৰা, আৰ্থিকভাৱে শৈক্ষিকভাৱে বৰ পিছপৰা তেওঁলোক। তো তেওঁলোকৰ আৰ্থিক অৱস্থা সচ্ছলতাৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা কিছু ৰিক্সা, ইলেক্ট্ৰিক ৰিক্সা যিবোৰ আছে, বেটাৰী ৰিক্সা, তেনেকুৱা 96 ৰিক্সা আমি দিবলৈ গৈ আছোঁ। যোৱাবাৰ আমি 30 মান দিছিলোঁ। আৰু ঠিক 200জন তেনেকুৱা ধৰণৰ দিব্যাংগ যিসকল আৰ্থিকভাৱে পিছপৰা, 200জন তেনেকুৱা দিব্যাংগক আমি 50,000 কৰি এককালীন এটা সাহায্য আগবঢ়াম। এইটো আমাৰ হ'ল আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ ব্যৱস্থা। লগতে আমাৰ ওৱান টাইম গ্ৰেণ্ট আৰু কিছু আছে, এককালীন সাহায্য 5,000 কৰি যিবোৰ ষ্টুডেণ্ট আছে, দিব্যাংগ ষ্টুডেণ্ট, তেওঁলোকৰ কাৰণে ব্যৱস্থা লৈছোঁ। ঠিক আমাৰ যিটো UDOD চাৰ্টিফিকেট, সেইটো একচুৱেলি ইজিলি হ'ব লাগে, কিন্তু যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মতে তেওঁলোকে নিজে এটি UDOD চাৰ্টিফিকেট পোৱাটো সক্ষম নহয় তেওঁলোকৰ কাৰণে। তেওঁলোকে তেওঁলোকৰ সমস্যা, তেওঁলোক শাৰীৰিকভাৱে অক্ষম। তো তেওঁলোকে আহি পেলাই নিজৰ গাঁৱৰ পৰা 20 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰৰ চহৰত আহি পেলাই কাৰ্যালয়ত গৈ পেলাই তেওঁলোকে এইটো এপ্লাই কৰি আকৌ আপলোড কৰা চিষ্টেমটো তেওঁলোকৰ কাৰণে ইমান ইজি নহয়। তো তেনেকুৱা হাজাৰ হাজাৰ আমাৰ দিব্যাংগ ভাই ভনী UDOD চাৰ্টিফিকেটৰ পৰা বঞ্চিত হৈ আছিলে ইমান দিনে। আমি দায়িত্ব লৈ পেলাই আমি 26,000 তেনেকুৱা আইডেণ্টিফাই কৰিছোঁ যিসকলে চাৰ্টিফিকেট পাব লাগে, UDOD চাৰ্টিফিকেট। তাৰপিছত আমি 12,000 পৰা 13,000 মান ইতিমধ্যে আমি দি শেষ কৰিলোঁ। প্ৰায় 12,000, 13 নহ'ব, 12,000 তেনেকুৱা দিব্যাংগ ভাই ভনীক আমি বিটিআৰ চৰকাৰে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি UDOD চাৰ্টিফিকেট প্ৰভাইড কৰিলোঁ। আৰু বাকী যিখিনি আছে সেইখিনি আমি 1 বছৰৰ ভিতৰত তেওঁলোকক দিয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু তেওঁলোকে নিশ্চিতভাৱে চাৰ্টিফিকেট পাব। আজি কিমান জনপ্ৰিয় হৈছে? আজি এলিংকৰ তথ্যটো মোৰ তাত নাই, কিমান বাছিলে তোমাক সুধিব লাগিব। মানে ল'ব সামগ্ৰীখিনি 200 মান হ'ব।